অসমৰ মুছলমান সমাজ গঢ়া হ'লে মোকো শেষ কৰি পেলালেহেঁতেন। কিয় শেষ কৰি পেলালেহেঁতেন? আপোনালোকে সকলোৱে জানে যে কোনো কোনো দেশত কেতিয়াবা কোৰাণ জ্বলোৱাক লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে। কেতিয়াবা হজৰত মহম্মদৰ কাৰ্টুন অঁকাক লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে। কেতিয়াবা তছলিমা নাছৰিনৰ ইছলাম ধৰ্মক লৈ বিতৰ্কিত মন্তব্যৰ বাবে বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে তেওঁ দেশৰ পৰা বিতাড়িত হৈছে, বাংলাদেশৰ পৰা। ছাটানিক ভাৰ্চেছ লিখি ছলমান ৰুষ্টি সমগ্ৰ পৃথিৱীজুৰি বিতৰ্কৰ আওতাত সোমাই পৰিছিল। তেওঁক ইৰাণৰ পৰা মৃত্যুৰ ফটোৱা জাৰি কৰা হৈছিল তেওঁৰ ওপৰত, আৰু অলপতে তেওঁক আক্ৰমণ কৰি তেওঁৰ এটা চকু চিৰদিনৰ কাৰণে নষ্ট কৰি পেলোৱা হৈছে। এনেদৰে কিছুমান কথা বতৰা চলি আছে, যিবোৰ কথা বতৰাত সাম্প্ৰদায়িকতাৰ গুণ পোৱাৰ উপৰিও লেখক কবিসকলেও কেতিয়াবা বিতৰ্কৰ বাবে কোনো কোনো ধৰ্মক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা যায়। কিন্তু অসমৰ মুছলমান সমাজ গঢ়া নাছিল বাবে মই বোধহয় তেনেকৈ বিতৰ্কৰ আওতাত সোমাই নপৰিলোঁ। মই এটা কবিতা লিখিছিলোঁ, আপোনালোকে সকলোৱে জানে। কবিতাটো হৈছে হজৰত মহম্মদ। জমশ্বেদাহঁতে এখন আলোচনী উলিয়াইছিল আৰু এদিন মোৰ হোষ্টেললৈ আহি কৈছিল, প্ৰণৱ এটা কবিতা লিখিব লাগিব। আৰু তেতিয়া মই এই কবিতাটো দিছিলোঁ জমশ্বেদাক। জমশ্বেদাই কৈছিল কবিতাটো বৰ সুন্দৰ, কিন্তু কবিতাটোক লৈ আমাৰ সমাজত বিতৰ্কৰ অৱকাশ হোৱাৰ সম্ভাৱনা আছে। কিন্তু তাৰপিছতো তেখেতসকলে কবিতাটো প্ৰকাশ কৰিছিল, কিন্তু যিধৰণে ভবা হৈছিল সেইধৰণে বিতৰ্ক নহ'ল। কিয়নো মোৰ এই কবিতাটোৰ বিষয়ে হজৰত মহম্মদ, ধৰ্মগুৰু, ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ নহয়েই। মোৰ কবিতাটোৰ বিষয় হৈছে হজৰত মহম্মদ হজৰত নামৰ এগৰাকী লাখটকীয়াৰ বিশেষ ব্যক্তি। তেখেত বিশেষভাৱে সক্ষম ব্যক্তি, আৰু তেওঁক কটনৰ পৰা যেতিয়া আমি লাখটকীয়াৰে ফাঁচী বজালৈ ফুৰিবলৈ গৈছিলোঁ প্ৰায়েই দেখিছিলোঁ। আৰু তেতিয়া মোৰ মনত এই কবিতাটোৰ সৃষ্টি হৈছিল, মোৰ মনত এই কবিতাটোৰ বীজৰ সূচনা হৈছিল, আৰু কবিতাটো মই লিখিছিলোঁ। আৰু কিছু পৰিমাণে মোৰ শ্লেষ আছিল এইকাৰণে কবিতাটোক লৈ যে ইমান ধনী ধনী মানুহ, অথচ তাৰ মাজত এজন হজৰতে এনেদৰে বাগৰি বাগৰি ফুৰিছে। তেওঁ 1 টকা 2 টকাৰ কাৰণে জীৱনত সংগ্ৰাম কৰিবলগীয়া হৈছে। আহক এতিয়া কবিতাটো শুনি লওঁ। যিটো কবিতাক লৈ হ'বলগীয়া বিতৰ্ক নহ'ল অসমীয়া মুছলমান সমাজৰ উদাৰতাৰ বাবে। কবিতাটো হৈছে হজৰত মহম্মদ। কেনেদৰে সি মধ্যপ্ৰাচ্যৰ পৰা লাখটকীয়া পালেহি ক'ব নোৱাৰো। ইমান দীঘলীয়া বাট সি বগোৱালে কিদৰে? তাৰ কিলাকুটিতে কটা দুয়োখনি হাত, তাৰ কুষ্ঠই খোৱা দুভৰিৰ আঙুলি, তাৰ চকুত দেখোন নাই দুপৰৰ বেলি। সি আহিল কিদৰে? লেতেৰা ৰাস্তাৰে বাগৰি বাগৰি যেতিয়া সি গৈ থাকে, জন্ম নিৰোধৰ বিজ্ঞাপন ভাহি উঠে টিভিৰ দোকান এখনত। ফাৰ্মাচীবোৰত হেতা ওপৰা জীৱন ফাগুনৰ উৱাদিহ বিচাৰি বন্দী মুৰ্গীবোৰে দিন দুপৰত কক বকাই উঠে। সি মোৰ স্বপ্নৰ হজৰত মদিনাত উপজিছিল। বাগৰি বাগৰি এটাৰ পাছত এটা পথ, সি জীৱনৰে অনন্য অনুশীলনীত ব্ৰতী এজন নাগৰিক। তাৰ আল্লাহ তাৰ পেটত থাকে, কুফৰ তলত হাঁহি হাঁহি তেওঁ গঢ়ে ভোগৰ সাম্ৰাজ্য। যি সাম্ৰাজ্যৰ সি গুচি যাব নোৱাৰে কলৈকেও, যি সাম্ৰাজ্যৰ সি শাসক আৰু প্ৰাচীন বাসিন্দা। তাৰ দুৰ্গন্ধময় শৰীৰত কিদৰে অকণিবোৰে ঘূৰি ফুৰিছে। তামোলৰ পিক আৰু থু কেকাৰ আৰু হৰেক কিচিমৰ ৰং বিৰঙে তাক সুদৃশ্য ভাস্কৰ্য কৰি তুলিছে। এই যেন ড্ৰয়িং ৰুমৰ চুকত সজাবলৈ উচপিচ কৰিছে সদ্য বিবাহিতা নাৰীয়ে। সি কিয় এনেদৰে বাগৰি ফুৰিছে কৃচ্ছ সাধনাৰ তপস্বী? শুক্ৰবাৰে দুপৰীয়া 12 বজাত যেতিয়া সি আল্লাহ আল্লাহ কৰি উঠিছিল, ভোক শুনা গৈছিল, যেন সি দৌৰি গৈ উবুৰি খাই পৰিবগৈ দুৰ্ভিক্ষৰ হাৰেম ৰখীয়া। তাৰ উদং বাটত মক্কাৰ পৰা দপকালৈ দীঘল বাটৰ ছবি। গোলা আলকতৰাৰ ওপৰেৰে কি দৰ্শনীয় ভংগীমাৰে সি গৈ গৈ ভিৰৰ মাজেদি বতাহত চুলি উৰুৱাই থকা বিজ্ঞপিত আবেদনৰ এজনী বেশ্যাৰ ছাদ জিৰাই গৈ। আকাশৰ ফেৰেঙনিত আল্লাই চিপ লৈ ওলমে, অথচ হজৰত নমৰে। ভোকে বঢ়াই গৈ থাকে জীৱনৰ দাম তাৰ, উদ্যমেৰে সিও চলাথ কৰে পদপথ লাখটকীয়াৰ। হিন্দু কি মুসলমান একে আল্লাহর ফরমান। যদিহে আপোনাৰ দয়া উপজিছে, মুদ্ৰা এটা দলিয়াই দিয়ক তাৰ ফালে, সি মোৰ স্বপ্নৰ হজৰত মদিনাত উপজিছিল। ধন্যবাদ।